নমস্কাৰ বন্ধু বান্ধৱীসকল ৱৰ্ল্ড মিক্স চেনেললৈ স্বাগতম জনাইছো প্ৰথমবাৰ যদি আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক বেল আইকনটো প্ৰেছ কৰি দিয়ক অসমীয়াৰ বুকু কপি যোৱা এটা দুখ খবৰ প্ৰতিদিন মৃত্যুৰ সৈতে যুঁজ দিও এটি হাঁহিৰে অসমবাসীৰ মাজত জীয়াই থাকিব খোজা অভিনেতাজনৰ খবৰ মৃত্যুৱে যে তেওঁক এনেদৰে হাতবাউল দিয়াছিল তেওঁ কাকো জানিবলৈ দিয়া নাছিল অভিনেতাজনৰ অনুপস্থিতিত 2022 চনৰ ৰঙালী বিহুটো উকা হৈ পৰিছিল আৰু অসমবাসীক তেওঁ হস্পিটালৰ বিছনাৰ পৰা অনুভৱ কৰাইছিল মই অসমতে আছো মই আপোনালোকৰ মাজতে আছো হস্পিটালৰ বিছনাত প্ৰতিদিন মৃত্যুৰ সৈতে যুঁজিও তেওঁ আপোনালোকক এটি হাঁহিৰে সদায় জনাই আছিল মই ঠিকে আছো আকৌ যাম পুনৰ মই আপোনালোকৰ মাজত অভিনয় কৰিম নমস্কাৰ সকলোকে অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বম্বেত থাকি অলপ আপোনালোকক অসমীয়া পৰিৱেশ এটা দেখাবলৈ বিচাৰিছোঁ বলক শুনি হয়তো মোৰ দৰে আপোনালোকেও এটা মৰ্মান্তিক আঘাত পাব আপোনালোকে কেতিয়াও পাহৰিব নোৱাৰা ভাবিব নোৱাৰা এটা ঘটনা আপোনালোকৰ অতি মৰমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ আজি দেহাৱসান ঘটিছে কৰ্কট ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি হস্পিটালৰ বিছনাত মৃত্যুৰ সৈতে যুঁজি থকা অভিনেতাজনে আজি নিয়তিৰ ওচৰত হাৰ মানিলে প্ৰমাণ কৰিলে মৃত্যু যেতিয়া আহে সংগোপনে আহে এতিয়া সকলোৰে মাজত তেওঁৰ বাবে দিবলৈ আছে অকমান মাথো অশ্ৰু সকলোকে কন্দুৱাই গুচি যোৱা অভিনেতা কিশোৰ দাসৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আপোনালোকেও কামনা কৰিব অভিনেতাজনৰ আত্মাৰ চিৰশান্তিৰ বাবে ৱৰ্ল্ড মিক্স চেনেলৰ পৰা অভিনেতাজনলৈ শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আপোনালোকলৈ জনাইছো আন্তৰিক ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে